মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ পাঠশালা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আহাচোন, আজি আমি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ প্ৰথম পাঠটি আলোচনা কৰোঁ। লগতে আমি পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু কাষতে থকা বেল আইকনটো অল কৰি ৰাখিবা, যাতে আমি তোমালোকৰ বাবে আগবঢ়োৱা পাঠসমূহ তোমালোকে নিয়মীয়াকৈ পাই থাকিব পাৰা। আহাচোন, আমি এতিয়া পাঠটি আৰম্ভ কৰোঁ। পাঠটিৰ নাম হৈছে গছ-গছনিৰ কথা। তোমালোকে নিশ্চয় গছ-গছনি দেখিছা, সকলোৱে গছ-গছনি চিনি পোৱা, হয় নাই? যদি গছ-গছনি এই পৃথিৱীত নাথাকিলেহেঁতেন, তেনেহ'লে কোনো জীৱই জীয়াই নাথাকিলেহেঁতেন। কাৰণ আমি গছ-গছনিৰ পৰাই আমি খাদ্যবস্তুকে ধৰি আৰু আমি উশাহত আমি গ্ৰহণ কৰা অক্সিজেন গেছ সকলো আমি গছ-গছনিৰ পৰাই পাইছোঁ। আহাচোন, আমি পাঠটিতনো কি দিয়া আছে গছ-গছনিৰ কথা আমি চাওঁ। আমাৰ চাৰিওফালে বহুতো গছ-গছনি আছে। এই গছবোৰ বেলেগ বেলেগ ধৰণৰ, কিছুমান ডাঙৰ আৰু কিছুমান সৰু, কিছুমান মাটিত কিছুমান গছ পানীত হয়। এই গছবোৰেই হৈছে উদ্ভিদ। আমাৰ চাৰিওফালে সৰু ডাঙৰ বিভিন্ন ধৰণৰ গছ-গছনি আছে। কিছুমান গছ পানীতো হয় আৰু প্ৰায়বিলাক গছ মাটিত হয়। এই পানীত হোৱা মাটিত হোৱা সকলোবিলাক গছকেই আমি কি বুলি কওঁ? উদ্ভিদ বুলি কওঁ। ওপৰৰ ছবিত নথকা তুমি জনা আৰু কিছুমান উদ্ভিদৰ নাম কোৱা। এই ছবিখনত কি দিছে? কিছুমান উদ্ভিদ দিছে। এই উদ্ভিদবিলাকৰ উপৰিও তুমি আৰু কি কি উদ্ভিদৰ নাম জানা তোমাক ক'ব কৈছে। এজোপা আম আৰু এজোপা লাও গছলৈ মন কৰা। আমৰ গা গছ টান আৰু শকত, বহুত ওপৰলৈকে ই থিয় হৈ ৰয়। আনহাতে লাও গছৰ গা গছ কোমল আৰু লেহুকা। ই থিয় হৈ থাকিব নোৱাৰি বগাই যায়। আম, জাম, কঁঠাল, শাল, আহঁত আদি গছবোৰ বৰ ডাঙৰ। সেইবোৰৰ গা গছ শকত আৰু ডাল পাতেৰে ভৰি থকা। এই গছবোৰৰ গা গছবোৰ চুই চালে অনুভৱ কৰিবা যে গছবোৰ বৰ টান। এনেধৰণৰ উদ্ভিদবোৰেই হৈছে বৃক্ষ। তোমালোকে আম গছ দেখিছা, লাও গছ দেখিছা, দুইজোপা গছেই হয়, কিন্তু দুইজোপা গছ কি হয়? বেলেগ বেলেগ ধৰণৰ। আম গছজোপা কি হয়? ওখ হয়, ইহঁতৰ গা গছ টান হয়, আৰু ইহঁত বহুত ওখলৈকে কি হয়? থিয় হৈ থাকে। কিন্তু লাও গছজোপা কি হয়? থিয় হৈ নাযায়, ইহঁত ক'ৰবাত বগাইহে যাব পাৰে, কাৰণ ইহঁতৰ গা গছবোৰ কোমল আৰু লেহুকা। ইহঁতে থিয় হৈ আম গছৰ দৰে যাব নোৱাৰে। আম গছৰ দৰে জাম, কঁঠাল, শাল, আহঁত এই গছবোৰ কি হয়? বৰ ডাঙৰ ডাঙৰ, আৰু এই গছবিলাকৰ কি হয়? ডাল পাত বৰ ডাঙৰ ডাঙৰ, আৰু ডাল পাতেৰে এই গছবোৰ ভৰি থাকে। আৰু এই গছবোৰৰ কি হয়? গা গছবিলাক টান হয়। এনেধৰণৰ উদ্ভিদক কি বুলি কোৱা হয়? বৃক্ষ বুলি কোৱা হয়। অসমৰ শাল আৰু চেগুন বৰ মূল্যৱান বৃক্ষ। এইবোৰ বৃক্ষৰ পৰা পোৱা কাঠৰ পৰা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চকী, মেজ, বেঞ্চ, ঘৰৰ দুৱাৰ খিৰিকী আদি সজা হয়। এই কাঠবোৰ অসমৰ বাহিৰলৈও পঠোৱা হয়। অসমত পোৱা দুবিধ মূল্যৱান গছৰ নাম কি দিছে? শাল আৰু চেগুন। এই শাল, চেগুন এই মূল্যৱান কাঠবিলাকে কি বনায়? চকী, মেজ, ঘৰৰ দুৱাৰ খিৰিকী এইবিলাক বনোৱা হয়। আৰু এই কাঠবোৰ কি কৰে? আমাৰ অসমৰ পৰা অসমৰ বাহিৰলৈও পঠিওৱা হয়। তোমালোকে কেতিয়াবা চাহ বাগান দেখিছানে? চাহ গছবোৰ কেনেকুৱা হয়? চাহ গছবোৰ চাপৰ আৰু জোপোহা। তোমালোকে সচৰাচৰ দেখি থকা গোলাপ, তগৰ, জেতুকা, জবা, ডালিম আদি গছবোৰো চাপৰ আৰু জোপোহা হয়। এই চাপৰ আৰু জোপোহা গছবোৰেই হৈছে গুল্ম। গতিকে যিবিলাক গছ চাপৰ আৰু জোপোহা, সেই গছবিলাকক কি বুলি কোৱা হয়? গুল্ম বুলি কোৱা হয়। আমি এতিয়া পালোঁ, যিবিলাক ডাঙৰ ওখ গছ সেইবিলাকক কয় বৃক্ষ, আৰু যিবিলাক চাপৰ জোপোহা গছ সেইবিলাকক কয় গুল্ম। জিকা, ভোল, লাও, কোমোৰা, তিয়ঁহ আদি গছৰ বাবে বাঁহৰ চাং সাজি দিয়া নিশ্চয় মন কৰিছা। কেতিয়াবা ভাবি চাইছানে বাঁহৰ চাঙৰ প্ৰয়োজন কিয়? এই উদ্ভিদবোৰ কোমল আৰু লেহুকা। ইহঁত বগাই যায়। বগাবৰ বাবে চাং সাজি দিয়া হয়। তাৰে কিছুমান আকৌ আন গছত বগাই যায়, যেনে পাণ, জালুক, পিপলি আদি। কিছুমানে আকৌ মাটিতো বগায়, যেনে ৰঙালাও, তৰমুজ আদি। এনেদৰে বগাই যোৱা উদ্ভিদবোৰেই হৈছে কি? লতা জাতীয় উদ্ভিদ। অৰ্থাৎ যিবিলাক উদ্ভিদ
বগাই যায় আন গছৰ আশ্ৰয়ত বা আমি চাং সাজি দিওঁ তাত বগাই যায়, তেনেধৰণে বগাই যোৱা উদ্ভিদবিলাকক কি বুলি কোৱা হয়? লতা জাতীয় উদ্ভিদ বুলি কোৱা হয়। দুবৰি বন, ঘাঁহ, ধান আদি উদ্ভিদবোৰ সৰু আৰু গা গছবোৰ কোমল। তেনেদৰে ভিন ভিন শাকবিলাকৰ গা গছবোৰ কোমল, কিছুমানৰ আকৌ গা গছ ফোপোলা, যেনে বাঁহ। এইবোৰেই হৈছে তৃণজাতীয় উদ্ভিদ। এতিয়া আৰু এক প্ৰকাৰৰ উদ্ভিদৰ নাম দিছে, সেইবিধ হৈছে তৃণজাতীয় উদ্ভিদ। তৃণজাতীয় উদ্ভিদ কোনবিলাক? দুবৰি বন, ঘাঁহ, ধান এইবিলাক। ইহঁত কি হয়? সৰু আৰু গা গছবোৰ ইহঁতৰ কোমল হয়। বাঁহ গছটো হৈছে কি? এবিধ তৃণজাতীয় উদ্ভিদ। বাঁহ গছৰ কি হয়? গা গছ ফোপোলা। গতিকে আমি এতিয়া কেই প্ৰকাৰৰ উদ্ভিদ পালো? 4 প্ৰকাৰৰ পালো। বৃক্ষ পালো, তাৰ পাছত পালো গুল্ম, তাৰ পাছত পালো লতা জাতীয়, আৰু তাৰ পাছত পালো তৃণজাতীয়। গতিকে উদ্ভিদ কেই প্ৰকাৰৰ পালো আমি? 4 প্ৰকাৰ। এইকেইটা মনত ৰাখিবা। গছ-গছনি আমাৰ বহুতো কামত লাগে। গছৰ পৰা আমি ফুল, ফল মূল, শস্য, খৰি, ঘৰ সজা সামগ্ৰী যেনে কাঠৰ তক্তা, বাটাম আদি পাওঁ। কাঠেৰে আমি চকী মেজকে ধৰি নানা ধৰণৰ আচবাব তৈয়াৰ কৰি লওঁ। পিন্ধা কাপোৰো গছৰ পৰা পোৱা যেনে কপাহৰ আঁহৰ পৰা প্ৰস্তুত কৰা হয়। ঔষধ আৰু সুগন্ধি দ্ৰব্যও গছৰ পৰা পোৱা যায়। গছত ফুলা ফুলবোৰো আমাৰ বিভিন্ন কামত লাগে। গছে যে ছাঁ দি ঠাইখন শীতল কৰি ৰাখে, সেই কথাও আমি পাহৰিব নালাগিব। আমাৰ প্ৰয়োজন হোৱা বায়ু গছ-গছনিয়ে নিৰ্মল কৰি ৰাখে। ইমানবোৰ কামত অহা গছ-গছনি কাটি পেলালে আমাৰ কিমান অসুবিধা হ'ব ভাবি চোৱাচোন। গছ কাটি নিজৰহে ডাঙৰ অপকাৰ মাতি অনা হ'ব। সেইবাবে সদায় গছ-গছনিক আপডাল কৰিব লাগে। কেতিয়াও গছ-গছনি কাটি নষ্ট কৰিব নালাগে। গতিকে গছ-গছনি আমাৰ কাৰণে কিমান দৰকাৰী, কিমান উপকাৰী তোমালোকে গম পাইছা। আমি সকলো ধৰণৰ খোৱা বস্তু আমি গছ-গছনিৰ পৰাই পাওঁ। ফল মূল, শস্য সকলো পাওঁ। আৰু ঘৰ বনাবৰ বাবে তক্তা, বাটাম এই সকলোবোৰ আমি গছ-গছনিৰ পৰা পাওঁ। আৰু আমি পিন্ধা কাপোৰো আমি গছ-গছনিৰ পৰাই পাওঁ। গছ-গছনিয়ে আমাক কি দিয়ে? গৰমত ছাঁ দিয়ে। ছাঁ দি আমাক শীতল কৰি ৰাখে। আৰু গছ-গছনিয়ে আমাৰ বায়ু কি কৰে? নিৰ্মল কৰি ৰাখে। গতিকে আমি গছ-গছনি আমি নষ্ট কৰিব নালাগে। আমি সদায় গছ-গছনি ৰুব লাগে। এইটো কি লিখা আছে ইয়াত স্পষ্টকৈ নাই, তোমালোকে কিতাপত চাই ল'বা। মাটিৰ তলত সোমাই থকা গছজোপাৰ এটা অংশ দেখা পাইছানে? ইয়াত কি হয়? মাটিৰ তলত গছৰ কি হয়? এটা অংশ মাটিৰ তলত সোমাই থাকে। এই অংশটোৱে হৈছে শিপা। মাটিৰ তলত যিটো অংশ সোমাই থাকে, সেই অংশটো কি বুলি কোৱা হয়? শিপা বুলি কোৱা হয়। গছে শিপাৰ দ্বাৰা পানী শুহি লয়। শিপাই মাটিত খামুচি ধৰি গছজোপা থিয় কৰি ৰখাত সহায় কৰে। ইয়াৰ ফলত মাটিখিনি ক্ষয় হ'ব নোৱাৰে। গছৰ শিপাৰ কাম কি তেতিয়াহ'লে? গছৰ শিপাই মাটিৰ পৰা পানী শুহি লয়। আৰু তাৰ খাদ্য সেই মাটিৰ পৰা শুহি লয়, যিবোৰ আমি খনিজ লৱণ বুলি কওঁ। আৰু গছে কি কৰে? মাটিত খামুচি ধৰি থাকে, যাতে গছজোপা থিয় হৈ থাকিব পাৰে। আৰু খামুচি ধৰি থকাৰ কাৰণে কি হয়? মাটি ক্ষয় হ'বলৈ নিদিয়ে। উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰাত আৰু মাটিৰ সংৰক্ষণত সহায় কৰে। যিহেতু ইহঁতে খামুচি ধৰি থাকে মাটিত, সেইকাৰণে কি হয়? খহনীয়াৰ কাৰণে উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰাত সহায় কৰে। উদ্ভিদৰ পাতবোৰ লক্ষ্য কৰিছানে? সকলোবোৰ উদ্ভিদৰ পাত একেই নে? বিভিন্ন গছৰ পাত বিভিন্ন ধৰণৰ। উদ্ভিদৰ পাতবিলাক তোমালোকে সকলোৱে দেখিছাই। সকলো গছৰ পাত আন গছৰ লগত নিমিলে। যেনে ধৰি লোৱা, কলগছ এজোপাৰ পাতটো আম গছ এজোপাৰ লগত নিমিলে। আম গছজোপাৰ পাতটো তামোল গছ এজোপাৰ লগত নিমিলে। তেনেকৈ সকলো গছৰে পাতৰ ধৰণ বেলেগ বেলেগ ধৰণৰ। তলৰ ছবিত দেখা পাতবোৰ চিনি পাইছানে? এই ধৰণৰ আৰু বহুতো গছৰ পাত আমাৰ পৰিৱেশত পোৱা যায়। তলত কিছুমান গছৰ পাত দিয়া হৈছে। এইকেইটাত তোমালোকে চাবাচোন কি কি গছৰ পাত দিছে। ইয়াত কি হৈছে? প্ৰতিটো গছৰ পাতৰ আকাৰ আকৃতি বেলেগ বেলেগ। ক্ৰিয়াকলাপ দিছে। তোমালোকৰ বিদ্যালয়ৰ চৌহদত পৰি থকা
গছৰ পাতবোৰ সংগ্ৰহ কৰি পাতবোৰৰ আকাৰ আৰু আকৃতি ভালকৈ লক্ষ্য কৰা আৰু সেইবোৰ পাতেৰে এখন এলবাম প্ৰস্তুত কৰা দলগতভাৱে। তোমালোকে লগৰীয়াৰ লগত লগ হৈ এই বিদ্যালয়ৰ চৌহদত পৰি থকা পাতবোৰ সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰিব কৈছে। তোমালোকে এইটো কৰিবা। এইটো কি পাত? এইটো হৈছে কলপাত। খোৱা বস্তু থবৰ কাৰণে কলগছৰ পাত ব্যৱহাৰ কৰাটো নিশ্চয় সকলোৱে মন কৰিছা। কিছুমান পাত শাক হিচাপে ৰান্ধি খোৱা হয়। তেজপাত ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা হয়। ছাঁ গছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। টকৌ পাতেৰে আকৌ জাপি সজা হয়। তাল গছৰ পাতেৰে বিচনী সজা হয়। তুলসী, দুবৰি বন, নিমপাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। চিত্ৰনলা গছৰ পাতৰ পৰা তেল উলিওৱা হয়। এই তেল বেলেগ বেলেগ কামৰ বাবে লাগে। এতিয়া দেখিলানে তোমালোকে কি কি গছৰ পাত কি কি কামত ব্যৱহাৰ কৰা, তোমালোকে ভালকৈ মনত ৰাখিবা। ইয়াত কি দিছে? গছৰ পাত এখিলা ৰঙীন পেঞ্চিল আৰু বগা কাগজ এখন লোৱা। পাত এখিলা মজিয়া বা টেবুলত থোৱা। চাবা যাতে পাতৰ শিৰা থকা অংশটো ওপৰমুৱা হৈ থাকে। পাতখিলাৰ ওপৰত বগা কাগজখন থোৱা। এতিয়া ৰঙীন পেঞ্চিলেৰে কাগজৰ ওপৰত লাহে লাহে ঘঁহিবা। চাবা যাতে পাতখিলা বা কাগজখন লৰচৰ নহয়। এতিয়া পাতৰ সাজটো ভালদৰে লক্ষ্য কৰি কি দেখিলা কোৱা। তোমালোকে এই কাৰ্যটো কৰিবাচোন। গছৰ লগত বন্ধুত্ব। তুমি ঘৰৰ ওচৰত থকা গছ এজোপাৰ লগত বন্ধু পাতি লোৱা। তোমাৰ বন্ধু গছজোপাৰ এটা নাম দিয়া আৰু বহীত লিখা। পাতবোৰৰ আকাৰ আৰু আকৃতি ভালদৰে লক্ষ্য কৰি বহীত আঁকা। পাতবোৰ কেতিয়াবা সৰি যোৱা দেখিছানে? যদি দেখিছা কোন মাহত সৰিছে সেইটো লিখি থবা। গছজোপাত কোনো প্ৰাণীয়ে বাস কৰিছে নেকি? যদি কৰিছে প্ৰাণীকেইটাৰ নাম লিখি থবা। ইয়াৰ বাহিৰে গছডালৰ বিষয়ে আনৰ পৰা কিছু কথা জানি লৈ বহীত লিখা। সেইটো কৰিবা। শুকান পাতেৰে তলৰ নমুনাবোৰ সাজা। এইবিলাক দেখিছেনে? শুকান পাতেৰে আঁকিছে, নমুনাবোৰ সাজিছে। তোমালোকেও তেনেকৈ সাজিবাচোন। এতিয়া আমি অনুশীলনীখিনি চাওঁ, প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰোঁচোন আহা। প্ৰথমটো দিছে উত্তৰ লিখা। কটো চাৰিবিধ বৃক্ষৰ নাম। চাৰিবিধ বৃক্ষৰ নাম লিখিব দিছে। আমি কি কি লিখিব পাৰোঁ? আঁহত গছ, বৰগছ, আম গছ, তেনেকৈ ডাঙৰ ডাঙৰ গছবিলাকৰ নাম লিখিব লাগিব আমি বৃক্ষ বুলি ক'লে। খটো দিছে অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম। অসমত পোৱা দুবিধ মূল্যৱান কাঠ কি? শাল, চেগুন। দুবিধ লতাজাতীয় উদ্ভিদৰ নাম পাণ, জালুক। তোমালোকে আন গছৰ নামো লিখিব পাৰা, ধৰি লোৱা জাতিলাও, ৰঙালাও। ঘটো ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাতৰ নাম। ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ পাত কি হ'ব পাৰে? তুলসী, নিম, মানিমুনি, এইবোৰ লিখিবা। গছৰ শিপাৰ দুটা কাম। গছৰ শিপাৰ দুটা কাম কি? এইকেইটা। মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লোৱা। গছজোপা পৰি নোযোৱাকৈ মাটিত খামুচি ধৰি ৰখা। প্ৰথম চটো লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি? উত্তৰটো হ'ব লাও, জিকা আদিৰ গা গছ লেহুকা আৰু কোমল, সেয়ে ইহঁত বগাই যাবলৈ কি কৰি দিয়া হয়? চাং সাজি দিয়া হয়। মই কৰি দিয়াৰ দৰে তোমালোকে এই প্ৰশ্নোত্তৰখিনি কৰিবা। দুইটো দিছে ক অংশৰ লগত খ অংশ মিলাই লিখা। ক অংশৰ লগত খ অংশ মিলাব লাগে। চিত্ৰনলা গছৰ পৰা কি কৰা হয়? চিত্ৰনলা গছৰ পৰা তেল উলিওৱা হয়। ইয়াত ভুলকৈ মিলাই থোৱা আছে দেই আগত, মই মিলোৱাৰ দৰে মিলাবা। তেজপাত কি কৰা হয়? ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰা হয়। চাহ গছৰ পাতৰ পৰা কি কৰা হয়? চাহপাত প্ৰস্তুত কৰা হয়। নিম গছৰ পাত কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। এইকেইটা তোমালোকে মই দেখা দিয়াৰ দৰে কৰিবা। 3 নম্বৰটো কি দিছে? খালী ঠাই পূৰ কৰা। গছে শিপাৰ দ্বাৰা পানী শুহি লয়, এইটো হ'ব শিপা। খটো চাহ গছবোৰ চাপৰ আৰু জোপোহা, ইয়াত লিখিবা জোপোহা। গটো কিছুমান পাত শাক হিচাপে ৰান্ধি খোৱা হয়, ইয়াত হ'ব পাত। টকৌ পাতেৰে জাপি সজা হয়, ইয়াত হ'ব জাপি। শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। কটো
বাঁহগছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ। বাঁহগছ কি হয়? তৃণজাতীয় উদ্ভিদ, গতিকে ইয়াত ৰাইট চিন। গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু নে ডাঙৰ? গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু। সৰু। গটো বৃক্ষজাতীয় উদ্ভিদৰ গা গছবোৰ বৰ টান নে কোমল? বৃক্ষজাতীয় উদ্ভিদৰ গা গছবোৰ বৰ টান। ঘটো তাল, আম, নিম গছৰ পাতেৰে বিচনী সজা হয়। কি গছৰ পাতেৰে বিচনী সজা হয়? তাল গছৰ পাতেৰে। 5 নম্বৰটো দিছে এটাকৈ পাৰ্থক্য লিখা। বৃক্ষ আৰু গুল্ম। বৃক্ষ আৰু গুল্মৰ মাজত কি পাৰ্থক্য পালোঁ আমি? বৃক্ষজাতীয় উদ্ভিদবোৰ বহুত ওখ, হয়নে? ইহঁতৰ গা গছবোৰ শকত আৰু টান, কিন্তু গুল্মজাতীয় উদ্ভিদবোৰ কি হয়? চাপৰ আৰু জোপোহা হয়। তেনেকৈ লিখিবা। খটো দিছে বাঁহ গছ আৰু আম গছ। বাঁহ গছজোপা হৈছে তৃণজাতীয় উদ্ভিদ, আনহাতে আম গছজোপা হৈছে বৃক্ষজাতীয় উদ্ভিদ। লতা আৰু তৃণ। লতাজাতীয় উদ্ভিদবোৰ কি হয়? আন গছৰ আশ্ৰয়ত নাইবা কোনো চাঙত বগাই যায় ইহঁত। তৃণজাতীয় উদ্ভিদবোৰ কি হয়? বগাই নাযায়। এই পাৰ্থক্য কেইটাও তোমালোকে কৰিবা। 6 নম্বৰটো কি দিছে? ফুটবোৰ লগ লগোৱা আৰু যিখন ছবি পালা তাত ৰং কৰা। এই ফুটবোৰ লগ লগাই তোমালোকে যিখন ছবি পাবা সেই ছবিখনত ৰং কৰিব দিছে, এইটো কৰিবাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই পাঠটি আজি ইমানতে সামৰিছোঁ। আকৌ পৰৱৰ্তী পাঠসমূহ তোমালোকে আমাৰ এই চেনেলত পাই থাকিবা, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ আহোঁ, ধন্যবাদ।